তো হে দোস্ত কেনেকুৱা আছে আপোনালোকে আশা কৰো ভালে আছে দে তো আজি এনে ধৰণৰ ব্লগ নবনাম তো আজি এটা গজব বস্তু দেখাম আপোনালোকক তো আপোনালোকে সকলোৱে তো গম পায় ক্ৰিষ্টিয়ানো ৰনাল্ডো তেওঁ এজন ফুটবল প্লেয়াৰ হয় আপোনালোকে সকলোৱে তো গম পায় তো তেওঁ ইমান দিন তো মানে ইউটিউবত ভিডিঅ' বনোৱা নাই বা চেনেল ক্ৰিয়েট কৰা নাই তো তেওঁ ইমান দিন মানে ইনষ্টাগ্ৰাম চলাইছিল আৰু তেওঁৰ মিনিমাম ফলোৱাৰ আছিল 642 মিলিয়নছ তেওঁ আশেপাশে আছিল তো তেওঁ ইমান দিন মানে ভিডিঅ' বনোৱা নাই ইউটিউবত তেওঁ আৰু বহুত ভিডিঅ' চাইছোঁ মই যাত মানে কৈছিলে যে ক্ৰিষ্টিয়ানো ৰনাল্ডো যদি ইউটিউবত ভিডিঅ' বনোৱা ধৰে তেন্তে ইউটিউবে পইচা দি কেনে দিব নোৱাৰিব ইমান পইচা তো সেইকাৰণে ক্ৰিষ্টিয়ানো ৰনাল্ডো যে আছে তেওঁ ফাইনেলি এখন ইউটিউব চেনেল ক্ৰিয়েট কৰি লৈছে তো চেনেলখনৰ নাম হৈছে ইউ আৰ ক্ৰিষ্টিয়ানো আৰু ক্ৰিষ্টিয়ানো ৰনাল্ডো যে আছে তেওঁ পুৰা ৱৰ্ল্ড ৰেকৰ্ড কৰিছে তেওঁ অনলি 10 মিনিটছত সিলভাৰ প্লে বটম লৈছে আৰু 90 মিনিটছত গোল্ড প্লে বটম লৈছে আৰু 120 মিনিটছত ডায়মণ্ড প্লে বটম ঘৰত লৈ আহিছে তো ভাবক না চাওক তেওঁ গোল্ড প্লে বটম ঘৰত লৈ আহিছে আৰু তেওঁৰ ল'ৰা ছোৱালীৰ লগত পুৰা মজা কৰি আছে তো ভাবক না কি এটা ৰেকৰ্ড বনাইছে অনলি 90 মিনিটছত তেওঁ গোল্ড প্লে বটম ঘৰত লৈ আহিছে Call me a god. Call me a god. আৰু তেওঁ যে আছে তেওঁ এনেকৈ সাবস্ক্ৰাইব বাঢ়ি আছে কি কম আৰু সেকেন্ডত পুৰা সাবস্ক্ৰাইব বাঢ়ি আছে পুৰা 1 লাখ 2 লাখ এনেকৈ সাবস্ক্ৰাইব বাঢ়ি আছে তো তেওঁ পুৰা ৱৰ্ল্ড ৰেকৰ্ড বনাইছে আৰু মিষ্টাৰ বিষ্ট যে আছে আপোনালোকে তো সকলোৱে গম পায় মিষ্টাৰ বিষ্টক তো মিষ্টাৰ বিষ্ট যে আছে তেওঁ পুৰা ৱৰ্ল্ডত এতিয়া পুৰা ৱৰ্ল্ডত 1 নম্বৰ ইউটিউবাৰ হয় আৰু তেওঁ এতিয়া মোৰ মতে আৰু জেম ইলেক্ট্ৰনিক যে আছে তেওঁ হৈছে 2 নম্বৰ ইউটিউবাৰ ইন দ্য ৱৰ্ল্ড তো আপোনালোক মোৰ যেনেকৈ মই দেখি আছো মোৰ জানা হিচাপে ক্ৰিষ্টিয়ানো ৰনাল্ডো 1 নম্বৰত যাব কাৰণ তেওঁৰ এনেকৈ সাবস্ক্ৰাইব বাঢ়ি আছে কি কম আৰু সেকেন্ডত কৈ স্পীড মানে সাবস্ক্ৰাইব বাঢ়ি আছে তো আপোনালোকে চাওক না আপোনালোকে চাই আছে চাওক এখন হয় ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ লাইভ সাবস্ক্ৰাইব তো চাই থাকক চাওক না কেনেকৈ সাবস্ক্ৰাইব বাঢ়ি আছে কি কম আৰু মানে ক'বলৈকে একো কথাই নাই তেওঁ ইনষ্টাগ্ৰামত আছিল ইনষ্টাগ্ৰামত এনেকৈ তেওঁৰ ফলোৱাৰ বাঢ়িছে আৰু ইউটিউবত আহি কেনে চাওক কি কৰিছে দুই দিনৰ ভিতৰত 39 মিলিয়ন সাবস্ক্ৰাইব হৈ গৈছে চাওক না কেনেকৈ বাঢ়ি আছে কি কম আৰু চাওক পুৰা 1 লাখ কৈ বাঢ়ি আছে সাবস্ক্ৰাইব যে এখন চলি আছে মিষ্টাৰ বিষ্টৰ লগত চাওক মিষ্টাৰ বিষ্টক কিমান দিন পিছত পেলাব পাৰে তো দেয়াৰ চাই থাকক আৰু লাইভ সাবস্ক্ৰাইবখন চাই থাকক Some sort of pain. You caused a permanent stain, which has determined your fate. I've never seen so clear. I feel the end and it's. এনেকৈ সাবস্ক্ৰাইব বাঢ়ি আছে তেওঁৰ চাওক না আপোনালোকে কি কম আৰু পুৰা এনেকৈ সাবস্ক্ৰাইব বাঢ়ি থাকিলে তেওঁ ইন 1 মান্থ তেওঁ টপ আহি যাব পুৰা টপ নম্বৰ 1ত আহি যাব ইন দ্য ৱৰ্ল্ডত কাৰণ যেনেকৈ সাবস্ক্ৰাইব বাঢ়ি আছে মিষ্টাৰ বিষ্টকে পিছত পেলাই দিব কাৰণ পুৰা মানুহে পুৰা তেওঁক ছাপোৰ্ট কৰি আছে কাৰণ তেওঁ এজন ফুটবলৰ প্লেয়াৰ হয় তেওঁ সকলোৱে তেওঁক গম পায় তো এনেকৈ সাবস্ক্ৰাইব বাঢ়ি থাকিলে আৰু আপোনালোকে এটা হিন্দী দিব কমেণ্টত জনাই দিব যে তেওঁ কিমান দিনৰ ভিতৰত টপ 1ত আহিব পাৰে ইন দ্য ৱৰ্ল্ডত তো আজিৰ কাৰণে ভিডিঅ'খন ইয়াতে সমাপ্ত কৰোঁ কাৰণ সেইখন মই ব্লগ বনোৱা নাই এনেই ভিডিঅ' বনাইছোঁ তো আৰু মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব মোক সেনেকুৱা ভিডিঅ' ভিউজ বা ছাবস্ক্ৰাইব নালাগে মোক জাষ্ট অলপমান ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু ভিডিঅ'খন লাইক কৰি দিব আৰু কমেণ্টত জনাব কিমান দিনৰ ভিতৰত তেওঁ টপ 1ত আহিব পাৰে এটা হিন্দী দিব আৰু আজিৰ কাৰণে ভিডিঅ'খন ইয়াতে সমাপ্ত কৰোঁ বাই